আজি আমি কমলা বাগানত যাম। আমাৰ ঘৰৰ ওচৰৰ অলপ ফাগত এটা কমলা বাগান নামৰ ঠাই আছে, য'ত নেকি নিজৰা পাৰ আছে। আৰু আজিৰ বতৰটো সঁচাকৈয়ে গৰম, আৰু ইমানেই গৰম যে এনেকুৱা বতৰত এই নিজৰা পাৰত গৈ গা ধোৱা মজাটোৱে বেলেগ হ'ব। এই আজি ওলাইছোঁ কমলা বাগান যাম, তেন্তে বলক কমলা বাগান লৈ যাওঁ। এয়া হ'ল চলন্ত পাৰা। এয়া আমি একেবাৰে ঝৰ্ণাৰ মাজেৰে গৈ আছোঁ, এটা ভাল ঠাই বিচাৰি, য'ত অলপ জিৰণি লৈ ঝৰ্ণাৰ আনন্দ ল'ব পাৰোঁ। Oh God, ইমান মানুহ। দেখিছে কিমান মানুহ নিজৰা আনন্দ লৈ আছে। পানীত আহি পাইছো আৰু পানীৰ মজা ল'ম। এয়া হ'ল পানীৰ মজা, পানী দেখিলে মানুহ থাকিব নোৱাৰে। এইবাৰ ওপৰৰ ফালে যোৱা অলপ চেষ্টা কৰিম। ইয়াতে এটা বস্তু লক্ষ্য কৰিছো, এজন মানুহ ইয়াতে ৱাকি টকি লৈ ৰৈ আছে। তাৰমানে এওঁ নিশ্চয় চিকিউৰিটি হিচাপত আছে। মই গেটতে দেখিছিলো কেইবাটাও ৱাকি টকি আছে, য'ত নেকি টিকেট কৰিছিলো। ইয়াতো দেখিছো এওঁৰ হাতত ৱাকি টকি আছে। আপুনি কি ইয়াতে চোৱা চিতা কৰি আছে নেকি? মানে ইয়াতে যাতে কোনো ধৰণৰ ইলিগেল নহয় সেইটো চোৱা চিতা কৰে। আৰু দেখিছো আমাৰ বেগটো অলপ চোৱা চিতা কৰিছিলে, অৰ্থাৎ কিবা বিয়াৰ চিয়াৰ আছে নেকি তেনেকুৱা ধৰণৰ, মানে ৱাইন চোৱাইন পোৱা ইয়াতে বাধা আছে। যি নহওক এইটো ভাল ৰুল কৰিছে। এই ৱাইন খালে নিশ্চয় অলপ মানুহ মাতাল হৈ পৰে আৰু ইলিগেল হোৱাৰ চান্স থাকে। আরে ইয়াতে দেখোন বহুত মানুহ লগ পালো, চিনাকি অচিনাকি। পাথৰবোৰ বৰ পিছল হৈ আছে, মই ওপৰত কেনেকে উঠিম মই ভাবিব পৰা নাই, কিন্তু এইবিলাকে উঠিছে। চেষ্টা কৰিম অলপ ওপৰত উঠা, কিন্তু মাইকটো ভিজি যোৱাৰো চান্স আছে।
সৰু থাকোঁতে এনেকুৱা নিজৰা পাৰত গৈছিলোঁ আমি জাগিৰোডত, ঠিক তেনেকুৱা ইয়াতো এটা নিজৰা পাৰ পালোঁ। জাগিৰোডত লেখীয়া আমাৰ কলেজৰ ওচৰতে আছিল নিজৰা পাৰ বুলি। ঠিক তেনেকুৱা আমাৰ এই জয়ীসভাতো এনেকুৱা এটা নিজৰা পাৰ পাইছোঁ। আৰু এই নিজৰা পাৰত মই বহুত দিনৰ মূৰত আজিৰ পৰা প্ৰায় 25 বছৰমান পিছত মই এনেকুৱা নিজৰা পাৰত আহিছোঁ গা ধুবলৈ, খুবেই ভাল লাগিছে। এইটো এটা নিজৰা পাৰ, এই নিজৰা পাৰটো বহুত দীঘলীয়া। বলক অলপ আগলৈকে যাওঁ, কাৰণ যিমান ভিতৰলৈ যাম সিমানে প্ৰাকৃতিক দৃশ্য, ধুনীয়া দৃশ্য চাবলৈ পাম। কিন্তু মানুহৰ ভিৰটো কম হ'ব, কাৰণ মানুহ ইমান বেছি ভিৰলৈ নাযায়। তেতিয়া বলক অলপ ভিতৰলৈ যোৱাৰ চেষ্টা কৰোঁ। তোমালোকে গা ধুব আহিছা? গা ধুব আহিছা? কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। গা ধুইছা? আৰু কিমান দেৰি গা ধুবা? আৰু কিমান দেৰি গা ধুবা? ক'ৰ পৰা আহিছা আপোনালোকে? বঙাইগাঁও। এই ডাইৰেক্ট বঙাইগাঁৱৰ পৰা আহিছে। ইয়াৰ পৰা মোটামুটি 30 কিলোমিটাৰমান হ'ব। 45 কিলোমিটাৰমান হ'ব। ঠিক আছে, আনন্দ লওক এইবাৰ। কি ধুনীয়া লাগিছে, এনেকুৱা পানীৰ শব্দ পালে সঁচাকৈ মনটো খুবেই পাগল হৈ যায়। ইয়াতে দেখিছোঁ মই বহুত দূৰৰ দূৰণিৰ পৰা আহিছে ইয়াতে গা ধুবলৈ। কেৱল গা ধুবৰ কাৰণে নহয়, এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মজা ল'ব আহিছে। সঁচাকৈয়ে আমাৰ কাবাইতাৰীখন অৰ্থাৎ জগিসভাখন অতি সুন্দৰ ঠাই। বহুত ধৰণৰ এনেকুৱা ঠাই আছে য'ত নেকি আপুনি মজা ল'ব পাৰে, আনন্দ ভোগ কৰিব পাৰে। এইকাৰণে কয় যে আমাৰ জগিসভাটো সবাতোকৈ শুৱনি। পানী আছে মানে মন যায় বাৰে বাৰে ডুবকি মাৰো। পানীৰ ওচৰতে আকৌ দেখিলো যেতিয়া আকৌ এবাৰ ডুবকি মাৰি লওঁ। बार बार केइबार से डुबकी मार लो। आप लोग कहाँ से आया है? हम लोग असम का है। असम का है वो सब समझ गए, मगर कहाँ से आया है? बरपेटा से। সঁচাকৈ এনেকুৱা গ্ৰীষ্ম কালত এনেকুৱা যদি ঝৰ্ণা থাকে ওচৰত পূজাত, কিন্তু এই ঝৰ্ণাৰ আনন্দই খুব বেলেগ ধৰণৰ হয়। এই হল আমাৰ কমলা বাগান। ইয়াতে যদিও আজি কমলা বুলি একো নাই, কিন্তু এই ঠাইডোখৰৰ নাম কমলা বাগান পৰি গ'ল, কাৰণ এটা সময়ত এই ঠাইত অৰ্থাৎ এই অঞ্চলটোত, এই পাহাৰীয়া অঞ্চলটোত কমলাৰ খেতি হৈছিল। কিন্তু বৰ্তমানে সেই কমলাৰ খেতি নাই, যদিও এই ঠাইটোৰ নাম কমলা বাগান বুলি ৰৈ গ'ল, আৰু সেইকাৰণে ইয়াক সকলোৱে কমলা বাগান বুলিয়ে কয়।
কিন্তু ইয়াতে বৰ্তমানে কোনো কমলা গছ বা তেনেকুৱা খেতি নাই ইয়াতে। কিন্তু এই ঠাইডোখৰ বিখ্যাত হ'ল ইয়াৰ এই নিজৰা পাৰটো, যিটো নিজৰাত মই আজি আহিছিলোঁ, এই ঝৰ্ণাটোত সকলোকে দেখুৱালোঁ। তেন্তে আপোনালোকে নিশ্চয় আহিব এই কমলা বাগানত। যদি আমাৰ বঙাইগাঁৱত আহে কেতিয়াবা, তেন্তে এই কমলা বাগানত নিশ্চয় আহিব। সঁচাকৈ আহিবলগীয়া ঠাই এইটো, চাবলগীয়া ঠাই। মোৰতো খুবেই ভাল লাগিছে। এতিয়াও ইমান ভিৰ আছে ইয়াতে। আৰু ইয়াৰ কাৰণটো হ'ল এই ঠাইডোখৰে হ'ল এই কমলা বাগানৰ যিটো ফটো লোৱা ঠাই, এইখিনিয়ে ঠাই। কাৰণ ইয়াত যিটো ঝৰ্ণা, এই ঝৰ্ণাটো সঁচাকৈয়ে চাবলগীয়া ঝৰ্ণা। এনেকুৱা লাগিছে যেন মেলাহে বহিছে ইয়াত। এয়া দেখিবলৈ পাইছে, ইয়াত গা ধোৱাৰ মেলা বহিছে। কাৰণ এইটোৱে হ'ল আমাৰ কমলা বাগানৰ ফটো উঠা ঠাই। বৰ্তমান ইয়াতে পানীৰ যিটো স্পীড বহুত কম, তথাপিও মানুহ গৰম কাৰণে, খুবেই গৰম হোৱাৰ কাৰণে ইয়াতে গা ধুব, মজা ল'ব আহিছে। যিমানেই দুপৰীয়া হৈ আহিছে, ভৰ দুপৰীয়া হৈছে, সিমানেই মানুহৰ সমাগম বাঢ়িব ধৰিছে। এয়া দেখিবলৈ পাইছে মানুহ। আৰু আজি মানুহ বেছি হোৱাৰ কাৰণটো হ'ল আজি দেওবাৰ, সকলোৰে ছুটি, কাম কাজৰ পৰা আজি ছুটি পাইছে। আৰু সেইকাৰণে সকলোৱে গা ধুব আহিছে। তাতে আকৌ খুবেই গৰম, আজিৰ দিনটো গৰমৰ দিন, আৰু এই গৰমৰ পৰা সকাহ পাবলৈ ইয়াতে সকলোৱে গা ধুবলৈ আহিছে। এনেকুৱা নিজৰা পাৰত গা ধুবলৈ পোৱাটো এটা সঁচাকৈয়ে আনন্দৰ কথা। বহুত সময় গা ধোৱাৰ পিছত এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। তেন্তে আজিলৈ এই কমলা বাগান এৰিলোঁ আৰু চেষ্টা কৰিম আকৌ অহাৰ। কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে এই কমলা বাগানখন নিশ্চয় কমেণ্টত জনাব। তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ। আমি এইবাৰ ঘৰমুৱা হ'লোঁ। আমি যেতিয়া আহিছিলোঁ ইমান গাড়ীৰ ভিৰ নাছিল।